দেশৰ শীৰ্ষ 10 ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী কিমান সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু এডিআৰৰ তথ্য অনুসৰি তেলেগু দেশম পাৰ্টিৰ নেতাগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 391 কোটি টকা দেশৰ শীৰ্ষ 10 ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম হিমন্ত বিশ্ব শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ 17 কোটি টকা দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে মমতা বেনাৰ্জী এডিআৰৰ তথ্যমতে মমতাৰ আছে মাত্ৰ 15 লাখ টকাৰ সম্পত্তি শীৰ্ষ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 332 কোটি টকা তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ মুঠ 51 কোটিৰ সম্পত্তি আছে চতুৰ্থ ধনী মুখ্যমন্ত্ৰী হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 46 কোটি টকা দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত পঞ্চম স্থানত আছে মোহন যাদৱ মধ্যপ্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীগৰাকীৰ 42 কোটি টকাৰ সম্পত্তি আছে ষষ্ঠ স্থানত আছে পণ্ডিচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামী 38 কোটি টকাৰ সম্পত্তিৰ গৰাকী সপ্তম স্থানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী তেওঁৰ সম্পত্তিৰ পৰিমাণ 30 কোটি টকা অষ্টম স্থানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন তেওঁৰ সম্পত্তিৰ পৰিমাণ 25 কোটি টকা দশম স্থানত আছে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমা তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 14 কোটি টকা এছ'চিয়েশ্যনছ ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম চমুকৈ এডিআৰে চলাইছিল এক জৰীপ 2024 চনৰ ডিচেম্বৰত চলোৱা এই জৰীপত প্ৰকাশ পাইছিল এইসমূহ তথ্য